মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি HS ছেকেণ্ড ইয়াৰ লজিক নিগমন অনুমান আৰু আগমন অনুমান কাক বোলে আৰু ইয়াৰ পাৰ্থক্যসমূহ লিখা এই বিষয়ে আলোচনা কৰিম। তো নিগমন অনুমান যি অনুমানত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বুলি কোৱা হয়। উদাহৰণস্বৰূপে সকলো মানুহ হয় মৰণশীল, ৰাহুল হয় মানুহ, গতিকে ৰাহুল হয় মৰণশীল। আনহাতে আগমন অনুমানত যি অনুমানত বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে। যেনে অতুল হয় মৰণশীল, বিমল হয় মৰণশীল, নগেন হয় মৰণশীল, গতিকে সকলো মানুহ হয় মৰণশীল। এতিয়া আমি আলোচনা কৰিম আগমন আৰু নিগমন অনুমানৰ মাজত থকা পাৰ্থক্যবোৰ। এক নম্বৰ পাৰ্থক্যটো হ'ল যে নিগমন অনুমানত সিদ্ধান্তত সামান্য সত্যৰ পৰা বিশেষ সত্যলৈ অহা হয় আৰু আগমন অনুমানত বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যলৈ বা সিদ্ধান্তলৈ অহা হয়। অৰ্থাৎ নিগমন অনুমানৰ যি সিদ্ধান্ত সি বিশেষ হ'ব লাগিব আৰু আশ্ৰয় বাক্যটো সাৰ্বিক বচন হ'ব লাগিব। আনহাতে আগমন অনুমানত আশ্ৰয় বাক্যবোৰ বিশেষ বচন হ'ব লাগিব, আনহাতে সিদ্ধান্তটো সাৰ্বিক বচন হ'ব লাগিব। 2 নম্বৰ, নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। সিদ্ধান্তটো আশ্ৰয় বাক্যৰ সমব্যাপক বা কম ব্যাপক হ'ব পাৰে। অৰ্থাৎ নিগমন অনুমানৰ যি আশ্ৰয় বাক্য সেই আশ্ৰয় বাক্যবিলাক বেছি ব্যাপক হ'ব আৰু সিদ্ধান্তটো কম ব্যাপক হ'ব, কিন্তু এই আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। 3 নম্বৰ, নিগমন অনুমানৰ আশ্ৰয় বাক্যবোৰ সত্য বুলি ধৰি লোৱা হয়। নিগমন অনুমানত আশ্ৰয় বাক্যবোৰৰ বাস্তৱ জগতৰ কোনো বস্তু বা ঘটনাৰ লগত মিল আছেনে নাই তাৰ বিচাৰ কৰা নহয়, কিন্তু আগমন অনুমানত আশ্ৰয় বাক্যবোৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ আৰু পৰীক্ষণৰ সহায়ত সংগ্ৰহ কৰা হয়। গতিকে আগমন অনুমানৰ আশ্ৰয় বাক্যবোৰ বস্তুগত সত্যতা থাকে, যিহেতু নিৰীক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা বিশেষ দৃষ্টান্তবোৰ সংগ্ৰহ কৰা হয়। 4 নম্বৰ, নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত, কিন্তু আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰ সত্যৰ লগত জড়িত। 5 নম্বৰ, নিগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়। আশ্ৰয় বাক্য সত্য হ'লে এটা বৈধ নিগমন যুক্তিৰ সিদ্ধান্তটো সত্য হ'বই লাগিব। আশ্ৰয় বাক্য সত্য হ'লে সিদ্ধান্ত অসত্য হ'ব নোৱাৰে। বৈধ নিগমন যুক্তিত আশ্ৰয় বাক্যই সিদ্ধান্তৰ নিশ্চয়তা সাব্যস্ত কৰে, সেইবাবে নিগমন অনুমানৰ সিদ্ধান্ত নিশ্চিত হ'ব পাৰে। আনহাতে আগমন অনুমানত সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত নহয়, সেই আশ্ৰয় বাক্যৰ পৰা কেৱল সম্ভাৱনামূলক সিদ্ধান্ততহে উপনীত হোৱা যায়। আগমন যুক্তিত আশ্ৰয় বাক্যই সিদ্ধান্তৰ নিশ্চয়তা সাব্যস্ত নকৰে, সেইবাবে আগমন অনুমানৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ নহয়।